ঘৰটোক কৈছো মই কৈছে দিয় আজিকালি মানুহহে আগৰ দিনৰ মানুহৰ নিচিনা বুলি ভাবিছে এই দেখি ভয় খাব আজিকালি মানুহ তই আগৰ দিনৰ মানুহ বুলি ভাবিছ নেকি ঐ দিনমা এইবাৰ মই এইটো এইবাৰ মই এইটো এনেকুৱা টেকনিক লগাম নহয় বান্দৰে গমেই নাপাব এইটো চুমুঠিয়ে নে হ'ব কিমান টেকনিক থকা মানুহ দেখিছো নহয় অত বছৰে সেই আগদিনা হাঁহৰ গঁৰাল এটা সাজিব পাছদিনা শিয়াল সোমাব কথা কৈছে তাই এইবাৰ চাবি বাৰু চাম এতিয়া পিছে সেই বাৰীৰ ফালে চকু কাণ দিব মই আগফালত সোমাইছো এনে কথাটো কৈছ 24 ঘণ্টাই বাৰীখন যেনিবা তাইহে চাই থাকে বাংলাদেশৰ বৰ্ডাৰত থকা BSF মাইকী জাতটোৰ মুখখন নথকা হলে কোনোবা দিনা আহি সগুনে খালে এইটো ঘূৰি চলো পঢ়া নাই যা কিতাপ পঢ়ে যা কাম কষ্ট কৰবি যা হৈ গ'ল তেতিয়াহ'লে যা বিজ্ঞান পঢ় যা বিজ্ঞান কচোন তেতিয়াহ'লে যে 5 বিধ গছীয়া জন্তুৰ নাম কওঁ আৰু এটা কি বান্দৰ গছীয়া জন্তু তাকে পঢ়িছে তোৰ মোৰটো পঢ়িছে বান্দৰ গছীয়া জন্তু কথাটো হওঁতে অৱশ্যে হয় এই বান্দৰৰ পৰাই মানুহ হৈছে বুজিছে নাই এই ভালকে পঢ়া শুনা কৰাৰ বলত এই বান্দৰবোৰ এদিন মানুহ হ'ল বুজিছ আৰু তইও যদি ভালকে পঢ়া শুনা নকৰ নহয় তই কিন্তু মানুহৰ পৰা একেবাৰে বান্দৰ হৈ যাবি বুজিলি নে যা সব মন্ত্ৰী মানুহ বুলি তোক কোনে ক'লে সেইবোৰ লগাই বুজিছ তই পঢ়ি যা কি হ'ল
বান্দৰবোৰে বাৰু কিদৰে গম পালে হা এই ইয়াত ভাত থাকে বুলি এৰো বান্দৰলোকে মানুহৰ দুখৰহে আজিকালি প্ৰেছাৰ কুকাৰে বুজাইলে বান্দৰে আপোনাকে আগতেই গম পায় খান হ'ল এৰা সেই যিহে একাল কৰিছে ও বান্দৰে বোলে নাৰিকলৰ ফুল কি আজিকালিৰ বান্দৰে আকৌ নাৰিকলটো বাদে প্ৰেছাৰ কুকাৰৰ ফুল বুজাব বুজিছ এইবোৰ সব মনীষৰ দুখ হাবি জংঘল কাটি খেস্তাং কৰিছে কিমান থাকিব কিয়নে খাব কি এই অকল গোটেই পৃথিৱীখন এই মুখাৰ কাৰণে কথা নাই নহয় এ হ'ল আৰু এতিয়া ধাৰ্মিক কথাৰ আৰম্ভ ৰামচন্দ্ৰহে যেনিবা কি হলো আকৌ কেটেবাখন লৈ আহকচোন কেটেবাখন লৈ আহক কি বান্দৰ আৰু এটা বান্দৰ মাৰিব নাপায় বান্দৰ হ'ল ৰামচন্দ্ৰৰ পৰম ভক্ত বান্দৰ মাৰিব নাপায় এই মানুহটো লৰচৰে নকৰে